তো ই মৃণালী বদমাছ আচলতে ই বহুত কাম কৰি আছে মোক নোকোৱাকে তো ময়ো সময় দিব পৰা নাই বাৰু ময়ো কামত বন্ধুসকল, জুবিনদাৰ কণ্ঠ কোনে বেছি ভালকৈ দিব জানে, জানো আহক এই ভিডিঅ'ৰ মাধ্যমত। তো ই মৃণালী বদমাছ আচলতে ই বহুত কাম কৰি আছে মোক নোকোৱাকে তো ময়ো সময় দিব পৰা নাই বাৰু ময়ো কামত ব্যস্ত হৈ আছোঁ। তো ভাল এখন চিনেমা বনাইছে ইহঁতে মালামাল বইজ। তো কথাটো হ'ল সেইটো, তো সকলো চাবলৈ যাব হললৈ গ'লেই হ'ল। নাই সেইটো নহয় আচলতে মোৰ যেতিয়া খুজতিটো নাহে এইটো ষ্টেজত যাব লাগিব না এইটো মুডৰ লগত কথা আছে কিছুমান সেইটো এচি হওক ডিচি হওক পেন পেন আৰু ঢাক খাই আছে তই আৰু মই ঘেণ্টা খাতি নকৰো ঘেণ্টা মই কাকো খাতি নকৰো মই চিধা মানুহ হয় জেং কৰিলো মই জেং কৰিম ঘেণ্টাও খাতি নকৰো মোক জেং কৰিলে মই জেং কৰিম কিন্তু চিধা কথা চ' মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই একেলগে বহুত জেগা ঘূৰিছো তো এতিয়া কওঁ যে এইবোৰ তোৰ খুচুৰা খুচুৰি এইবোৰ বাদ দিব লাগে এইটো কা আন্দোলন বহুত হৈ গ'ল। এতিয়া আমি সেউজ বিপ্লৱ অৰ্থনৈতিক বিপ্লৱ এইবিলাকৰ লগত গোটেই নতুন নতুন প্ৰজন্ম লাগি আছে। চ' তেওঁলোকক মই কৈছো যে তোমালোকে তাত মনোনিৱেশ কৰা। আন্দোলন সদায় যদি অসমৰ ল'ৰাবিলাকে ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈ আন্দোলন কৰে, কোনোবাই ভাড়াঘৰত আছে, গুৱাহাটীত এই হোটেলত কাম কৰিছে, সদায় আন্দোলন কৰিছে, জেলত সোমাই থৈছে। গোটেই সোপাকে মই উলিয়াই অনাৰ মোৰ কেপাচিটি নাই। তো মই কওঁ গোটেইখিনি এটা নতুন বিপ্লৱ, পথাৰ আমাৰ আৰু বজাৰ আমাৰ। চ' তাৰ লগত জড়িত হ'ব লাগে। ইতিমধ্যে আমি অসমৰ বিভিন্ন জেগাৰ পৰা ফোন কলছ আহিছে, মোক লগ পাইছে। চ' মই এই প্ৰজেক্টটো আৰম্ভ কৰিছোঁ। গতিকে মই আজি আৰু ইয়াতে কা আন্দোলনৰ কথা নকওঁ, সেইটো কোনো এইটো প্ৰাসংগিক কথা নহয়। চ' মই সদায় আছোঁ কা আন্দোলনৰ লগত, মই আছোঁ, সদায় থাকিম। সেইদৰে বেলেগকৈ আৰু কোনোবাই ৰবীন গাৰ্গক বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাৰ মিমিক্ৰিটো বেছি ভাল হৈছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।